দুটা ভাতৰ সাধু। যোৱাকালি এদিন আবেলি পৰত এজন সদাগৰে এখন হাবিৰ মাজেৰে খোজকাঢ়ি গৈ আছিল। বহুদূৰ খোজকাঢ়ি ভাগৰ লগা তেওঁ এজোপা গছৰ তলত জিৰণি ল'বলৈ বহিল। সেই সময়তে গছজোপাৰ ওপৰৰ পৰা এটা মাত শুনিলে, মই তোমাক মুচৰি মাৰি পেলাই টুকুৰা টুকুৰিকৈ কাটি পেলাম। এনে ভয়ানক মাত শুনি সদাগৰ ঘপককৈ বহাৰ পৰা থিয় হৈ চাৰিওফালে চাবলৈ ধৰিলে। এটা অতি ধুনীয়া ভাটৌ চৰাই গছৰ ডালত বহি থকা তেওঁ দেখা পালে। ভাটৌটোৱে সেই একেখিনি কথাকেই পুনৰ কবলৈ ধৰিলে। তাকে শুনি ভয়তে সদাগৰে লৰালৰিকৈ সেই ঠাই ত্যাগ কৰি কিছু দূৰলৈ অন্য এজোপা গছৰ তলত গৈ বহিল। গছজোপাৰ তলত বহি লৈ সদাগৰে ওপৰলৈ চাই দেখিলে, আগৰ চৰাইটোৰ দৰেই এটা ধুনীয়া ভাটৌ চৰাই গছৰ ডালত বহি আছে। তেওঁক দেখা পাই চৰাইটোৱে কবলৈ ধৰিলে, আহক, বহক, জিৰণি লওক, গাখীৰ বা ফল মূল কিবা খাব আপুনি? সদাগৰ আচৰিত হল আৰু ভাবিলে, হাইলাক একে দুটা ভাটৌ চৰাই, অথচ সিহঁতৰ ব্যৱহাৰ ইমান পাৰ্থক্য। কিছু সময় পাছতে চৰাইটোৱে উৰি গুচি গল। সদাগৰে চৰাইটোনো কত গল তাকে চাবলৈ উঠি অলপ দূৰ আগবাঢ়ি গল। গছজোপাৰ কিছু দূৰত এখন আশ্ৰম আছিল। চৰাইটোৱে সেই আশ্ৰমত সোমাই যোৱা দেখি সদাগৰো আশ্ৰমখনলৈ সোমাই গল। তাত তেওঁ দেখিলে, এজন সন্ন্যাসীয়ে এজোপা গছৰ তলত বহি একান্ত মনে ধ্যান কৰি আছে। চৰাইটো আহি সেই গছজোপাৰ ওপৰতে বহি আছে। সদাগৰক দেখি ভাটৌ চৰাইটোৱে পুনৰ কবলৈ ধৰিলে, আহক, বহক, জিৰণি লওক, অলপ গাখীৰ খাবনে আপুনি? এনেতে সন্ন্যাসীয়ে চকু মেলি চাই সদাগৰক দেখা পাই সম্ভাৱনা জনাই ভিতৰলৈ মাতি আনিলে। সদাগৰে সন্ন্যাসীৰ ভৰি চুই সেৱা জনালে আৰু কলে, প্ৰভু, মই হাবিৰ সিফালে থকা চহৰখনলৈ বেপাৰ কৰিবলৈ আহোঁতে এটা বৰ আচৰিত অভিযাত্ৰা হ'ল। মই এজোপা গছৰ তলত বহি জিৰণি লোৱাৰ সময়ত এটা ভাটৌৱে মোক বৰ কৰ্কশ মাতেৰে কথা কলে। সেয়ে মই তাৰ পৰা উঠি আহি বেলেগ এজোপা গছৰ তলত আহি বহিলো। সেইজোপা গছৰ ডালতো এটা ভাটৌ আছিল। পিছে সি বৰ মিঠা ভাষাৰে মোক সম্ভাৱনা জনালে। মই সেই চৰাইটোকে অনুসৰণ কৰি আহি আপোনাৰ আশ্ৰম পালোহি। হাইলাক একে দুটা চৰাইৰ ব্যৱহাৰ ইমান পাৰ্থক্য কাৰণ আপুনি কিবা জানেনে প্ৰভু? সন্ন্যাসীয়ে উত্তৰ দিলে, সেই অৱশ্য এই দুয়োটা চৰাই একেজনী মাকৰ পৰাই জন্ম পাইছে। পোৱালি অৱস্থাতে সিহঁতৰ এটাক চিকাৰীয়ে ধৰি ঘৰলৈ লৈ গুচি যায় আৰু আনটো পোৱালি উৰি আহি মোৰ আশ্ৰমত পায়হি। তেতিয়াৰে পৰা সি ইয়াতে আছে। চিকাৰীৰ লগত থকা ভাটৌটোৱে চিকাৰীয়ে যি ধৰণে কথা বতৰা কয় সি তাকে নকল কৰিবলৈ ধৰে। আনহাতে আশ্ৰমত থাকিবলৈ লোৱা ভাটৌটোৱে আশ্ৰমবাসীৰ পৰা অমায়িক ব্যৱহাৰ শিকিবলৈ লয়।